এজাৰ ফুলা দেখি বেজাৰ পাহৰিছে দুধনৈবাসীয়ে ৰঙাকৈ ফুলিছে কৃষ্ণচূড়া সোণাৰুৰ হালধীয়া হাঁহি ৰাধাচূড়াৰ গোলপীয়া ৰঙেও আলোড়ন তুলিছে প্ৰকৃতিপ্ৰেমীৰ হৃদয়ত বিনন্দীয়া প্ৰকৃতি বৰণীয়া প্ৰকৃতিয়ে আদৰিছে বাটৰুৱাক প্ৰকৃতিৰ মায়াময় ৰূপত উন্মনা দুধনৈবাসীৰ মন প্ৰকৃতিৰ নহুবাস আৰু ৰঙে অনন্য মাত্ৰা দিছে অসমীয়াৰ প্ৰাণ স্পন্দন বহাগক এয়া গোৱালপাৰা জিলাৰ দুধনৈ যেনিয়ে চকু যায় তেনিয়ে দেখা যায় বৰ্ণিল প্ৰকৃতিৰ সন্মুখনী আচল ৰঙাকৈ ফুলিছে কৃষ্ণচূড়া সোণাৰুৰ হালধীয়া হাঁহি ৰাধাচূড়াৰ গোলপীয়া ৰঙেও আলোড়ন তুলিছে প্ৰকৃতিপ্ৰেমীৰ হৃদয়ত প্ৰকৃতিৰ এনে ৰূপৰ সৈতে একাত্ম হৈ পৰা প্ৰতিজন লোকে এতিয়া প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে জীৱনৰ সকলো সুখানুভূতি কৃষ্ণচূড়াৰ ৰঙা ৰং ৰাধাচূড়াৰ গোলপীয়া সোণাৰুৰ হালধীয়া ৰং আৰু বেজাৰৰ বেঙুনীয়া ৰঙে ভৰি পৰিছে আমি যেনিয়ে যাওঁ তেনিয়ে দেখা পাওঁ এইকেইটা ৰং আৰু সঁচাকৈ আজি দুধনৈৰ জনসাধাৰণেও এই ৰঙৰ লগত আত্মহৰা হৈছে ৰঙে ৰঙীন হৈ পৰিছে তেওঁলোকৰ জীৱন আলফুলে ফুলি উঠা ফুলবোৰে মন প্ৰাণ পুলকিত কৰিছে পথচাৰীত পথৰ দুই কাষৰ পৰিৱেশ দেখি ৰৈ যাবলৈ বাধ্য হৈছে বাটৰুৱাসকল সকলো ব্যস্ততাক একাষৰীয়া কৰি সকলোৰে উদ্দেশ্য লক্ষ্য স্থান পোৱাৰ পূৰ্বে মোবাইলৰ কেমেৰাত প্ৰকৃতিৰ ৰঙীন স্মৃতি আবদ্ধ কৰাৰ বৰ্ণিল প্ৰকৃতিৰ ফাকে ফাকে দৃশ্যমান নীল আকাশৰ আৱৰণেও আলোড়ন তুলিছে প্ৰতিজনৰ হৃদয়ত মুঠতে ৰাজ্যৰ চৌদিশে ফুলি উঠা নানা ৰঙী ফুলৰ সৌন্দৰ্যই এতিয়া মন প্ৰাণ কৰিছে প্ৰকৃতিপ্ৰেমীৰ দুধনৈৰ পৰা ৰূপনাথ নিউজ 18 অসম নৰ্থ ইষ্ট